নমস্কাৰ জনাইছোঁ মোৰ চেনেলত আৰু চবেই এই ভিডিঅ'টো চাওক বহুত ধুনীয়া ভিডিঅ' বনাইছোঁ টাইমটো চাইছোঁ টিপাম নাম শুনি আছিলোঁ আজি ফাইনেলি আহিছোঁ দেখাম কিমান ধুনীয়া জেগা তাত গৈ আৰু ভালকৈ চব ডিটেইলছ দেখাইছোঁ যিমান পাৰিম চব দেখাম মানে ভাল ড্ৰোন নহ'ল বুলি ইমান ভাল শ্বট দেখাব নোৱাৰিম কিন্তু মোবাইল ফোন আছে মোবাইল ফোনৰ পৰা যিখিনি লৈছোঁ চব ভালকৈ আপোনালোকক দেখাম চব ভিডিঅ'টো চাব চবেই আৰু পূৰা শেষলৈকে চাব আৰু স্থানীয় মানুহকেইজনৰ লগতো কথা পাতিছোঁ সিহঁতি কি কয় চব চাব ভালকৈ বুলি আশা ৰাখিছোঁ ভিডিঅ'টো আগত আমি ধুনীয়াকৈ আহি পাইছোঁ টিপাং কিমান ধুনীয়া পৰিৱেশ আমাৰ লগত আছে ৰিংকু দা ভাস্কৰ চিনাকি দি দিয়ক এইফালে কিমান ধুনীয়া জেগা আহিছোঁ দেখাইছোঁ আপোনালোকে ইয়াৰ ভিডিঅ'বোৰ বহুত সুন্দৰ জেগা চবেই আহিব পাৰিব ফুৰিব পাৰিব ভিউখিনি দেখাই গৈছোঁ কিমান ভাল জেগা আহিয়ে ভাল লাগিছে ওলা বাইক ওলা না ওলা আমার বাইক তো ইয়ার আছে এইটো টিপামৰ মেইন গেট ইয়াৰ পৰা আপোনালোকে ওপৰ উঠিব পাৰিব আমাৰ তেল কম আছে তেলটো গুচি গ'লে হৈছে কিমান ধুনীয়া জেগা ইমান তলৰ পৰা আমি উঠি আহিছোঁ ষ্টাৰ্টিঙৰ পৰা দেখাব পৰা নাই কিয়নো ভাগৰ লাগি গৈছে সেইকাৰণে য'ত ত'ত বনাই দিছোঁ চাব ভাল পাব খালি ভিডিঅ'টো চাই ইমান ধুনীয়া জেগা বাপৰে আহিয়ে কিন্তু ভাল লাগিছে চব কিমান ওপৰত আছোঁ আমি এতিয়াও আমাক বহুত ওপৰত উঠিব বাকী আছে পৰিৱেশটো চব কিমান ধুনীয়া লাগিছে চবফালে চাহ বাগান ছাইডতে নদীটো লাগি আছে হাইটটো দেখি পেলাই জুম কৰিলে ফাটি গৈছে ওচৰতে নদী লাগি আছে মানুহ খোজকাঢ়ি আহিয়ে আছোঁ ওপৰলৈ আৰু আমি এইফালে গৈ আছোঁ এইফালে আমাৰ ভাস্কৰ দাই ফটো মাৰি আছে ভাস্কৰ দা এইফালে দেখাওক কৈছে হেৰাটো আৰু আপোনালোকক আগফালে গৈ দেখাই আছোঁ ভিডিঅ'টো চাব ভিডিঅ'টো বাছ ধুনীয়া পৰিৱেশ একটা দেখাবলৈ কাৰণেই বনাইছোঁ চবেই মৰম চেনেহ দিব বুলি আশা ৰাখিছোঁ জেগা চব কিমান ধুনীয়া মানুহ চাৰিওফালে মানুহ আছে টিপাং আজি নামহে শুনিছিলোঁ আজি প্ৰথমবাৰ আহিছোঁ খালি টিপাং আৰু আহিও বহুত ভাল লাগিছে দাদা আপোনালোকে ইয়াৰে নেকি অঁ বহুত ভাল জেগা ন ভাল লাগিছে নমস্কাৰ আমি পাইণ্টিলা অঁ জেগা চব কিমান ধুনীয়া জেগা বাপৰে চাওক আপোনালোকে ইমান ধুনীয়া জেগা দেখাই আছে এইফালেতো চাওক গোটেই তলটো বাগান এইফালে খেতি তাৰপিছত ওচৰতে নদী লাগি আছে ধুনীয়া একদম বহুত ধুনীয়া মন্দিৰ একটা আছে সেইটোতে আমি গৈ দেখাইছোঁ আপোনালোকক আগফালে ধুনীয়া মন্দিৰটো ষ্টেপখিনি চাওক খোজকাঢ়ি বহুত ওপৰ উঠি আহিলোঁ আমি এতিয়া পিছফালে চাওক ধুনীয়া মন্দিৰ একটা আছে এইটোৱে দেখাব গৈছোঁ চাই থাকক আগফালে বুজি পাইছোঁ ভিডিঅ'ত চোৱা আৰু নিজে আহি চোৱাত বহুত পাৰ্থক্য আছে এতিয়া নিজে আহিছোঁ মানে বহুত ৰাস্তা বহুত বেয়া ইয়াত আহি মানে শান্তি লাগিছে আৰু সুখ মানে একটা কি বুলি ক'ম ফূৰ্তি লাগিলে অঁ ইমান কষ্ট কৰি আহি ইমান ধুনীয়া জেগা একটা আহিলোঁ ইমান ধুনীয়া জেগা মইতো সঁচাকৈ লাইফত প্ৰথমবাৰৰ কাৰণে আহিছোঁ ইমান ভাল জেগা এনেকৈ জেগা ফুৰি পোৱাই নাই আৰু আমাৰ ওচৰতে লাগি আছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে ইমান ভাল জেগা আছে বুলি গম পোৱা নাছিলোঁ খালি আহি সঁচাই ভাল লাগিছে আপোনালোকে চবেই আহিব বুলি মই আশা ৰাখিছোঁ আহি সঁচাই বহুত ভাল পাব চবেই খালি পানী বটল লৈ ল'ব ইয়াত পানীৰ কাৰণে পানী পোৱা গৈছে তেতিয়া ওপৰ উঠি ভাগৰ লাগিলে নিজৰ ওচৰত পানী হ'লে সুবিধা হয় আগফালে দেখাইছোঁ মন্দিৰটো মই আপোনালোকক ওপৰত আপোনাৰ ধুনীয়া মন্দিৰটো আছে চব বতাহ চব পৰিৱেশ চব গোটেই বতাহ দি আছে ইমান ধুনীয়া দেখাইছে বাপৰে জেগাটো চব নিজে চকুৰ পৰা চোৱাৰ মজাই বেলেগ সুখ মানে বহুত শান্তি ইমান ধুনীয়া জেগা ইমান বেয়া বতাহ দি আছে বতাহ ইমান ধুনীয়া বতাহ বাপৰে ওচৰতে নদী লাগি আছে ন সেইকাৰণে বতাহ বহুত বেয়া আহিছে আৰু মন্দিৰটো চব কৃষ্ণ ভগৱান মন্দিৰটো চব কিমান ধুনীয়াকৈ বতাহ দি আছে আৰু ভাল লাগিছে ইয়াত আহি ধুনীয়া বতাহ মজাই বেলেগ চব টেনশ্যন দূৰ হৈ গৈছে ইয়াত আহি কচম মনৰ
বাগানৰ পৰা কি দাদা কেনেকৈ লাগিছে কওক ধুনীয়া লাগিছে ফুৰি বহুত ধুনীয়া লাগিছে ন আহি শান্তি লাগিছে খালি ইমান ধুনীয়া জেগা একটাত আহি ইমান ধুনীয়া দিছে ইমান ধুনীয়া বতাহ মানে মুখৰ পৰা ক'লে আৰু আপোনালোকক বুজাব নোৱাৰিম ইমানে ধুনীয়া জেগা দেখাব বিচাৰিছোঁ কেনেকুৱা লাগিছে চব এইটো একদম ওপৰত আছোঁ আমি তলফালে গোটেই বাগান 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 ইমান ধুনীয়া জেগা প্ৰথম আছে বাগান 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 তাৰপিছত একেবাৰে নদীটো একদম নদীটো ধুনীয়া দেখাইছে কেমেৰাত ভালকৈ ফ'কাছ ল'ব নাই পৰা সেইকাৰণে ভালকৈ দেখাব পৰা নাই মানে ভিউ আছে আৰু বুজাব নোৱাৰিম মুখৰ কথাৰ পৰা কেতিয়াও বুজাব নোৱাৰা ভিউ এইটো একদম টপত আছোঁ আমি ইয়াৰ পৰা চাওক ইমানে ধুনীয়া জেগা মানে ইয়াত অহা চবৰ মুখৰ পৰা একেটাই শুনিব ধুনীয়া জেগা ধুনীয়া জেগা তাৰ বাদে একো নাই টিপাম টিপ ইমান ভাল জেগা একটা ইয়াত থাকিও আমি গম পোৱা নাছিলোঁ ইয়াত আহি মানে মনটো শান্তি পোৱালে আৰু ইমান দিনৰ পৰা এই লকডাউনৰ কাৰণে টেনশ্যন যিখিনি চলি আছিলে মানুহৰ যোনো অলপ শান্তিৰে সময়ত কেইটামান কটাব বিচাৰে ইয়াত আহিব পাৰে ধুনীয়াকৈ মন্দিৰ আছে নদী আছে মানে মনটো শান্তি লাগে বাছ এতিয়া আমি গৈ আছোঁ আপুনি মানে চব জেগা চালোঁ আৰু তাৰপিছত তলত নামি গৈ আছোঁ কিমান দূৰ হৈ যাওঁ এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকৰ ধুনীয়াকৈ চাই গৈ থাক আমাৰ তাঁতিতে ভিডিঅ' শ্বুটৰ কামটো লৈছে এতিয়া ইয়াত এনেকৈ নামিবলৈ ভয় লাগিছে কিন্তু চব ধুনীয়া জেগাখিনি দেখাই আছোঁ ৰিক্স লৈ নামিছোঁ বেলেঞ্চ খালি বনাব পৰা নাই ইমান ধুনীয়া জেগাৰ বেলেঞ্চ ক'ত বনিব এইটো চৰকাৰে বনাই দিয়ে চিৰি হ'ব লাগে এইটোতে আমি নামি গৈ আছোঁ আৰু আগফালে দেখাইছোঁ আপোনালোকে একবাৰ আহি চাব আপোনালোকে একবাৰ আহি চাব জেগাটো কিমান ধুনীয়া আৰু একটা সঁচা কথা কওঁ কি কয় ইয়াত আমিতো ধৰি লওক আমিতো ল'ৰা আহিছোঁ আমি বাৰু তেতিয়াও ভাল লাগিছে বহুত ভাল লাগিছে জেগাটো ভাল কিন্তু সঁচা কথাটো ইয়াততো ল'ৰা ছোৱালীয়ে বেছি দেখি পাই যেন ইয়াত অকল কাপলবোৰে দেখি পোৱা যায় ন সঁচা কথা এইটোৱে থাকিব কিন্তু আমিও ইন ফিউচাৰ লৈ আহিম আপোনালোকে আশীৰ্বাদ দিব ইয়াত চবতকৈ ভাল চিৰি নমা জেগাটো এইটো চাওক কিমান দীঘল চিৰিটো ধুনীয়া চাবলৈ ইয়াৰ পৰা গোটেই জেগাটো দেখি আহে দেখিছা নাই ভাগৰ লাগিলে ক'তো নহয় বৰষুণ দি আছে আপোনালোকে চাওক আৰু এটা কথা আপোনালোকে যদি ইয়াত আহে ভালকৈ খাই বৈ আহিব নহ'লে চিৰি বগাবলৈ অলপ অসুবিধা পাব হা বাগানটোত তুমি যোনফালে যাবা সেইফালে মই যাম ফটো মান আমি বাগানত ভিডিঅ' দেখাইছোঁ ভিডিঅ' চোৱা অঁ অলপ সেইফালে যাবি নি সেইফালে যাওঁ অলপ দেখাই দিওঁ ঠিক আছে মানুহখিনি এটা কথা ক'ব বিচাৰিছোঁ ন ইমান আমাৰ বাগানৰ মা ভনী বাইদেউ বহুত কষ্টৰে ইয়াত মানে বেলেঞ্চ বনাই পাত তোলে নে কওকচোন আমি ইমান গাত কিমান দ আছে কেনেকৈ জেগাত কেনেকৈ পাত ছিঙি বাৰু এইটো সঁচা কথা ক'লে অলপ ধেমালিৰ কথা নহয় খালি আমিতো বাৰু ফূৰ্তিৰ কাৰণে আহিছোঁ চাবৰ কাৰণে আহিছোঁ নতুন জেগা কিন্তু ওপৰ ফালেও চাওক আমি কিমান ওখৰ পৰা তলত নামি আহিছোঁ আৰু মানুহবিলাকো নামি আহি আছে আৰু ইয়াৰ শ্ৰমিকবোৰে ন কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে ইহঁতৰ কষ্টবোৰ দেখিলে বেয়াই লাগে খালি নিশ্চয় আপোনালোকো আহিব আৰু জেগাটো ঠিক আছে চাব আমি তলত নামো চবৰ আগতে চিনাকি কৰি দিওঁ নমস্কাৰ ন আমি নামি গৈ আছোঁ আমি দাদাগিলা সিয়াকে নেকি ভিডিঅ' একটা বনাই আনি নমস্কাৰ কৰি দে ভিডিঅ' একটা বনাই কি নাম তনিকে সিয়াকে লাগি নে আনি পানী তোলা চালি অঁ ভিডিঅ' একটা বনাই ইউটিউবে দি দিবা নে চ' নাই আগিলাও দেখি নে খালি জেগাটা বহুত ভালো নে कितना दिन हो रहे सीढ़ी बना বাগান দিকে বনাই দিলে ন এনেই সরকারি সরকার দিকে না ও কি কি বনাই এনেই এনেই এটা বাগানটা কি 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 কোম্পানি ধরাইলা কাগজা বাগান নে বাগানটা তো বহুত পুরনা লাগে খালি না
तो কি বলে মানে आदमी गिला তোর এইগুলা মানে जितना है सब इतना ऊपर মানে পাতা তুলে লান না सब में पता चल जाए कोई एक दिन भी কোনো বড় হাদসা হাদসা এরকম নাই হলে ওই কারণে এখানে দেবীখানে পূজা হচ্ছে কেন यहाँ माने हादसा होले से मानुष ना देख जे হ্যাঁ 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 यहाँ हादसा ना होले बोल के मानुष আছে আর মন্দিরটা ওইটা বাগান দিকে আছে না সরকার কেন কোনটা উপর একটা যেটা মন্দির আছে ওইটা ওটা আমাদের বহুত দিন মনে লাগা পিছে ওটা মানে এটা यहाँ के कमिटी है ना ও कमिटी के से माने मंदिरটা बने है ও सरकार से कोनो मतलब हाँ 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 सरकार এখন মানে सब सरकारी बनाते हैं माने YouTube में डाले हैं जैसे हाँ 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 थोड़ा थोड़ा उन्नत हो है जगह ना ठीक है এটা নিয়া হবে মানে বহুত পুরনা জায়গা এখন তো सीताकुंड भी है ना ওদিকে তো রাস্তাটা বনবে सीधे सीताकुंड कितना दूर है यहाँ से यहाँ से है 8 किलोमीटर 8-10 किलोमीटर ना 8 किलोमीटर मान होवे 8 किलोमीटर नहीं भी होता लगे 7 किलोमीटर होवे जब तक नहीं डाल लेंगे ना मजदूर এখন যখন তো রাস্তাটা বন যাবে না ওমা তো ইয়ার से भी ज्यादा ভিড় ওটা ত্রাণ দিয়ে আসতে লাগে হয় নদী মানে মাঝে আয় মন্দির हाँ हाँ ওই কারণে মানে বেশি ভিড় হইলা মানে साल में एक बार मेला लागेला 1 जनवरी को और यहाँ कोनो मेला उला एरकम बड़ा पूजा होइला একটা জাম হইলা বড় পূজা হইলা साल में एक बार और एक नाम कीर्तन होवे लेकिन এটা উচ্চাটা বহুত বেশি ওইটা বেশি উচ্চা হলে এটা বেশি উচ্চা হইলা বেশি উঁচা এটা বেশি উচ্চা হইলা এনে গোটা এরিয়াটা कितना है গোটা বাগানটা মানে ধর ऊपर पहाड़ के এরকম বাগানটা कितना है कितना এরিয়াটা हां 500 আছে নাকি 500 एकड़ বেশি হয় না না এখানে নেটের হিসাবে এটা তো ওই সব তো বাকি গিলা है ना ওগুলা পিছের উপর লাগে না পিছের উপর হিসাব না আমরা आगे जनता ऊपर उठाई माने अभी जितना आदमी है उतना आगे तो नहीं आता अभी नो ना ना कितना यानी आदमी अगले कितना दिन से शुरू होला है মানে একটা দুটো আসতে রহে মানে हाँ हाँ খুব বেশি এক মাইনা নাই হইছে কেন हाँ যখন হয়ে রহে हाँ তখনই আদমি বেশি আসি এক দুটা করতে বাড়তে গেল না ইউটিউব মে দিয়ে দিল যে हाँ 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 তখন তো আদমি বাড়ে গেল অসুবিধা নাই প্রকৃতির জায়গা তো প্রকৃতিয়ে পানী দিছে এর ওপৰৰ মানে ঝৰ্ণাৰ পানী বুলি ক'ব পাৰে নদী লাগি আছে যে একেবাৰে ওপৰৰ পৰা পানী আহে একদম ফিল্টাৰ পানী ধুনীয়া আছে একদম চফা পানী ফিল্টাৰ হয় বিন্দাছ খাব পাৰে আপোনালোকে চ ইয়াৰ পৰা একেবাৰে ওপৰৰ পৰা আহিছে পানীটো এই ভিতৰ ক'ৰ পৰা আহিছে মানে মই ভালকৈ ধৰিব নাই পৰা মানে ঝৰ্ণা পানী বুলি কয় আৰু একেবাৰে ফিল্টাৰ পানী ধুনীয়া আছে ইয়াত মুখ হাত ধুৱাই ঠাণ্ডা হৈ যাব পাৰিব পিছত আৰু আমি নিজৰ বাইক থোৱা স্থানত আহি পাইছোঁ আৰু অলপ দূৰ আছে তাৰপিছত নিজৰ বাইক থোৱা স্থানত আহি পামেই ইয়াৰ পৰা যাম এতিয়া সময় 4টা বাজি পাৰ হৈ গ'ল এতিয়া আমাক ইয়াৰ পৰা ঘৰ পাওঁতে কমচে কম ধৰি লওক 2 ঘণ্টা 2.5 ঘণ্টা লাগিব সময় সেইকাৰণে আমিও অলপ সোনকালে ওলাই দিলোঁ যিমানখিনি পাৰিলোঁ দেখালোঁ আৰু আপোনালোকে চাব নামাৰ চ' কৈ দে তহঁতি কেনেকৈ লাগিলে ভিডিঅ'টো এইফালে কয় দাদা এইফালে চা তহঁতি চা বহুতে ভাল লাগিলে ইয়াত আহি ভাল লাগিলে চবে লাইক কমেণ্ট দেখিবলগীয়া জেগা আপোনালোকেও আহিব ভাল লাগিব ন নিজে আহি চালে বেছি ভাল লাগিব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ বাই